নমস্কাৰ সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোত আমি অসম জিকেৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছো আজি প্ৰথম প্ৰশ্নটো হৈছে আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানী ক'ত আছিল এই প্ৰশ্নটো পাইবোৰ অসমৰ পৰীক্ষাত আহি থকা দেখা গৈছে এডিআৰই পৰীক্ষাটো ইতিমধ্যে আহি গৈছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি চৰাইদেউ এতিয়া গড়গাঁও যোৰহাট শিৱসাগৰ এই সমূহ অঞ্চলত কেতিয়া আহোমে ৰাজধানী স্থাপন কৰিছিল তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আমি ইতিমধ্যে পাইছো আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত 1253ত প্ৰথম আহোম ৰজা চাওলুং চুকাফাই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইয়াতে আমি এটো পালো যে আহোমৰ প্ৰথম ৰজা কোন দ্বিতীয় ৰাজধানী হৈছে হাবুঙত আহোমৰ তৃতীয় ৰাজধানী প্ৰতিষ্ঠা হৈছিল গড়গাঁৱত আৰু আহোমৰ যি শেষ ৰাজধানী সেয়া হৈছে যোৰহাটত এই প্ৰশ্নটো হয়তো এবাৰ আহিব পাৰে 1794 চনত গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী নিছিল আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমৰ ৰাজত্বৰ সময়ছোৱাত মুঠ ৰজা কিমানজন আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 41 জন আজিৰ তৃতীয় প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই পেৰা কাগজ ব্যৱস্থা প্ৰণয়ন কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি শিৱসিংহই এতিয়া জয়ধ্বজ সিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ এই সকলেনো কেনেকুৱা ধৰণৰ নতুন পদ্ধতি প্ৰণয়ন কৰিছিল তাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আমি যদি চাওঁ জয়ধ্বজ সিংহৰ বিষয়ে তেখেতে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল লগতে মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল এতিয়া যদি প্ৰতাপ সিংহৰ বিষয়ে চাই তেখেতে যি লোকপিয়ল ব্যৱস্থা তাৰ আৰম্ভণি ঘটাইছিল গদাধৰ সিংহই কি কৰিছিল ভূমি জৰীপ ব্যৱস্থা কৰিছিল আৰু শিৱসিংহই তেখেতে আমি এইমাত্ৰ যিটো পাইছো পেৰা কাগজ ব্যৱস্থা প্ৰণয়ন কৰিছিল খুবেই গুৰুত্বপূৰ্ণ এখিনি কথা 4 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজত্বকালত প্ৰচলিত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ টাক্কা এতিয়া নাৰায়ণী কি আমি আহোম ৰাজত্বকালত প্ৰচলিত মুদ্ৰাৰ বিষয়ে আৰু নাৰায়ণীৰ বিষয়ে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিছো আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাক টাক্কা নামেৰে জনা গৈছিল এই মুদ্ৰাসমূহৰ আকৃতি মূলতঃ অষ্টভুজাকৃতিৰ এই প্ৰশ্নটো অসমৰ কেইবাটাও পৰীক্ষাত সুধি থাকে কোচ ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল আমি যে পাইছিলো অপচনত নাৰায়ণী সেই নাৰায়ণী কি আছিল কোচ ৰাজবংশৰ মুদ্ৰা আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোম ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে জনা যায় কাক জনা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ৰুদ্ৰসিংহক জনা যায় এতিয়া চুকাফা জয়াদিত্য সিংহ পুৰন্দৰ সিংহ এই সকলকনো কি নামেৰে জনা যায় অলপ আলোচনা কৰাৰ চেষ্টা কৰিছো প্ৰথমজন আহোম ৰজা হিচাপে জনা যায় চুকাফাক এটো আমি অলপ সময়ৰ আগতেও পাইছো সৰ্বশ্ৰেষ্ঠ আহোম ৰজা হিচাপে জনা যায় ৰুদ্ৰসিংহ আমি এইমাত্ৰ পোৱা প্ৰশ্নটোত আলোচনা কৰিছো ভগা ৰজা হিচাপে জনা যায় জয়াদিত্য সিংহক আৰু আহোমৰ শেষ ৰজা হিচাপে জনা যায় পুৰন্দৰ সিংহক এই প্ৰশ্নটো সঘনাই পৰীক্ষাত আহি থকা দেখা পোৱা যায় আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন এ চুডাংফা এতিয়া চুহুংমুং চুকলেংমুং চুকামফা তাৰোপৰি বিভিন্ন ৰজাসকলকনো কি অন্য নামেৰে জনা গৈছিল আমি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম বামুণী কোঁৱৰ এইমাত্ৰ আমি পাইছিলো চুডাংফাক জনা যায় দিহিঙীয়া ৰজা হিচাপে জনা যায় চুহুংমুঙক গড়গয়া ৰজা হিচাপে জনা যায় চুকলেংমুঙক আৰু খুৰা ৰজা হিচাপে জনা যায় চুকামফা এতিয়া 7 নম্বৰ প্ৰশ্নটোত সুধিছে কোনজন আহোম ৰজাক ভগনীয়া ৰজা নামেৰে জনা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন বি চুটামলা বাকি সকলকনো কি নামেৰে জনা যায় আলোচনা কৰিম বুঢ়া ৰজা বা বুদ্ধি স্বৰ্গনাৰায়ণ হিচাপে জনা যায়
চুচেংফাক। ভগনীয়া ৰজা হিচাপে জনা যায় চুতামলা, এইমাত্ৰ আমি পাইছোঁ। পাৰ্বতীয়া ৰজা হিচাপে জনা যায় চুদৈফাক আৰু ল'ৰা ৰজা হিচাপে জনা যায় চুলিকফাক। ইয়াত আমি পৰীক্ষাত সঘনাই আহি থকা সমূহে আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ উপৰি বহু ৰজাৰ অন্য কিছুমান নাম আছে, সেইসমূহ আপোনালোকে প্ৰয়োজন সাপেক্ষে পঢ়ি ল'ব বুলি অনুৰোধ জনাইছোঁ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই ধুদৰ আলি নিৰ্মাণ কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, গদাধৰ সিংহ। এতিয়া প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ বা অন্য যিসকল ৰজা আছিলে তেওঁলোকেনো কি উল্লেখনীয় কাম কাজ কৰিছিলে তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। ইয়াত আমি পৰীক্ষাত সঘনাই আহি থকা সমূহৰ বিষয়েহে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে যদি আমি চাওঁ প্ৰমত্ত সিংহ, তেখেতে ৰংঘৰ, শুক্ৰেশ্বৰ মন্দিৰ আদি নিৰ্মাণ কৰিছিল। গদাধৰ সিংহই উমানন্দ দেৱালয়, ধুদৰ আলি আদি নিৰ্মাণ কৰিছিল। এইমাত্ৰ আমি পাইছোঁ ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল জয়দল, জয়সাগৰ পুখুৰী আৰু নামদাঙৰ শিলৰ সাঁকো। এই যি নামদাঙৰ শিলৰ সাঁকো, এই প্ৰশ্নটো সঘনাই পৰীক্ষাত আহি থাকে। নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? আৰু আপোনালোকক এটা কথা কৈ যাব বিচাৰোঁ, এই যি জয়সাগৰ পুখুৰী, এই জয়সাগৰ পুখুৰী হৈছে ভাৰতৰ সৰ্ববৃহৎ মানৱ নিৰ্মিত পুখুৰী। এই প্ৰশ্নটো কিন্তু আহিব পাৰে যে ভাৰতৰ সৰ্ববৃহৎ মানৱ নিৰ্মিত পুখুৰী কোনটো? তাৰ উত্তৰ হৈছে জয়সাগৰ পুখুৰী। তাৰপিছত শিৱসিংহ, তেখেতে নিৰ্মাণ কৰিছিল উগ্ৰতাৰা মন্দিৰ আৰু ধাইআলি। ৰাণী অম্বিকা, তেখেতে নিৰ্মাণ কৰোৱাইছিল জয়সাগৰ পুখুৰী, শিৱদৌল, বিষ্ণুদৌল আদি। বৰ ৰজা ফুলেশ্বৰী, তেখেতে নিৰ্মাণ কৰাইছিল গৌৰীসাগৰ পুখুৰী। ৰাজেশ্বৰ সিংহ, তেখেতে নিৰ্মাণ কৰাইছিল কাৰেংঘৰ, তলাতল ঘৰ, নৱগ্ৰহ মন্দিৰ আদি। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, আলাবৈ ৰণ কিমান চনত সংঘটিত হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1669 চনত। এতিয়া আমি যিসমূহ মূল ৰণ সেইসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে যদি আমি চাওঁ শৰাইঘাটৰ যুদ্ধৰ বিষয়ে, 1671 চনত এই যুদ্ধ সংঘটিত হৈছিল। তেতিয়াৰ আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এইকেইটা প্ৰশ্নই সঘনাই পৰীক্ষাত সুধি থাকে। তাৰপিছত যদি আমি চাওঁ আলাবৈ ৰণ, 1669 চনৰ 5 আগষ্ট তাৰিখে, এই তাৰিখটো সোধে কিন্তু, আলাবৈ পাহাৰৰ সমীপত সংঘটিত হৈছিল। আহোমৰ সেই সময়ৰ ৰজা আছিল চক্ৰধ্বজ সিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। তাৰপিছত যদি আমি চাওঁ ইটাখুলিৰ ৰণ, 1682 চনত সংঘটিত হৈছিল। মোগলৰ সেনাপতি আছিল আলী আকবৰ আৰু আহোম মোগলৰ শেষ যুদ্ধ হিচাপে ইটাখুলিৰ ৰণক জনা যায়। কিছুমান জনপ্ৰিয় অসমীয়া গীত, সেইসমূহৰ গীতিকাৰ আৰু গায়কৰ নামসমূহক লৈ এটি ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছোঁ। আপোনালোকে দেখি থকা এই লিংকটোত ক্লিক কৰি সেই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।